মোৰ Assamese art and culture inspired DIY ৱালখনৰ বাবে যি দুয়োটা ভিডিঅ' মই দিছিলোঁ সেই দুয়োটা ভিডিঅ'তে আপোনালোকে যথেষ্ট মৰম দিছে মোক আৰু তাৰ লগতে আপোনালোকৰ বহুমূলীয়া সাজেশনখিনিও দিছে আজি আপোনালোকৰ মাজৰে বহুজনে দিয়া তিনিটা সাজেশন মই একেলগে ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিলোঁ সেইকেইটা হৈছে চাহগছ কপৌ ফুল আৰু এশিঙীয়া গড় আসলতে এশিঙীয়া গড় নহয় কাজিৰঙা বুলি কৈছিলে যেহেতু কাজিৰঙা বুলি ক'লেই মনত আহে আমাৰ প্ৰথমতে এশিঙীয়া গড় সেইবাবে মই এশিঙীয়া গড়টোকে চুজ কৰিলোঁ আৰু আপোনালোকে জনাবচোন মই যি এক্সপেৰিমেন্ট কৰিলোঁ সেই এক্সপেৰিমেন্ট সাকসেসফুল হ'ল নে নহ'ল আৰু আপোনালোকৰ কেনেকুৱা লাগিলে মই অলপ হলেও আভাস এটা দিব পাৰিলোঁ নে নাই মই যেহেতু আপোনালোকক আগৰ ভিডিঅ' গিটাটো কৈছিলোঁ আপোনালোকৰ সকলো সাজেশন মই ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিম যেহেতু এটা ভিডিঅ'ত অলপমানহে দেখুৱাব পাৰি কিন্তু আজিও আগৰ গিটা ভিডিঅ'ৰ দৰে আপোনালোকৰ বহুমূলীয়া সাজেশন কমেন্ট বক্সত দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই